নমস্কাৰ যদি পঢ়ি আছে এই ভিডিওটো এতিয়া চাব নালাগে যেতিয়া টোপনি যাব হ'ব শুবলৈ হ'ব খোৱাৰ আগত 5 মিনিট চাই ল'ব ঠিক আছে বহুতে কৈ আছে যে ভয় লাগি আছে কাৰোবাৰ যদি ম্যাথছ হোৱা নাই কাৰোবাৰ ৰিজনিং হোৱা নাই কাৰোবাৰ ম্যাথছ আৰু ৰিজনিং দুইটাই হোৱা নাই কাৰোবাৰ ইংলিছ হোৱা নাই কাৰোবাৰ জিকে সোশ্যাল ষ্টাডিজ হোৱা নাই তুমি কমপ্লিট কাৰো হোৱা নাই আৰু সেই সকলে কি কৰি আছে ভয় খাই আছে কেনেকৈ এক্সাম দিম ঠিক আছে আজি সকলোবোৰ কথা গম পাই যাব আৰু ভয় কৰিব দৰকাৰ নাই মই এটা কথা কম আৰু আপোনালোকে আজিৰ পৰা ভয় কোনো নকৰে আৰু সেকেন্ড কথা যি সকলৰ চাব মন নাই যি সকলৰ এই সেশনটোৰ প্ৰয়োজন নাই তেওঁলোকে এতিয়াই স্কিপ কৰি গুচি যাওক অনথা কমেন্ট বক্সত উল্টা পুল্টা কমেন্ট কৰি বেলেগকো হাৰাশাস্তি নকৰিব কাৰণ আপোনালোকক প্ৰয়োজন নহব পাৰে কিছুমান ষ্টুডেন্ট আছে যি সকলক এনেকুৱা এটা সেশনৰ প্ৰয়োজন অতি দৰকাৰ হৈ আছে ঠিক আছে গতিকে মই আকৌ কওঁ আপোনালোকে যদি চাব মন নাই যাব পাৰে ঠিক আছে আৰু মই আপোনালোকক কওঁ যে মই অকলে যিমান পাৰো হেল্প কৰি আছো আপোনালোকক মোৰ ক্লাছ জুনে 1 পৰা ডে 1 পৰা আৰম্ভ কৰি আজিলৈকে যিমানখিনি বস্তু মই দি আছো অকলে সিঙ্গল হ্যান্ডেডলি কোনো নাই মোৰ লগত আৰু তেওঁলোকে যদি ভালদৰে চাইছে তেনেহলে নিশ্চয় গম পাব কিমানখিনি তেওঁলোকৰ কনফিডেন্স বাঢ়িব আৰু কিমানখিনি হেল্প হৈছে নিশ্চয় তেওঁলোকে গম পাব ঠিক আছে ইংলিছ বাদ দি বাকি যিমানখিনি সাবজেক্ট আছে গোটেইখিনি মোৰ কৰাবলৈ মন আছিল কিন্তু এইখন বোৰ্ডত বহুত সমস্যা হয় তথাপিও মই যিমানখিনি পাৰো ল্যাপটপটো আগত আনি আপোনালোকক দেখুৱাই কৰাইছো আৰু লগতে যিখিনি মই জিএস বা জিকে বা সোশ্যাল ষ্টাডিজ দিওঁ ল্যাপটপত স্ক্ৰিন ৰেকৰ্ডিং কৰি ফালে দিওঁ ঠিক আছে তো লিখিবৰ কাৰণে হেৰি কৰিবৰ কাৰণে একো ইকুইপমেন্ট নাই মই ভাবা নাছিলো যে এনেকৈ আৰম্ভ কৰিম ঠিক আছে কিন্তু যিমানখিনি পাৰো আপোনাৰ প্ৰিপাৰেচনত 0.1% হলেও মই কিবা এটা কৰিবলৈ ট্ৰাই কৰিছো বাকি কিমানখিনি আপোনালোক লাভৱান হৈছে হেটো আপোনালোকে জানে বাৰু এতিয়া মেইন কথা লৈ আহো এতিয়া সকলোৱে কৈ আছে যে ভয় লাগি আছে কি কৰো কি নকৰো চাও প্ৰথম কথা 100% সিলেবাস কাৰো কমপ্লিট হোৱা নাই আপোনাৰ যদি জিকে হোৱা নাই কাৰোবাৰ ইংলিছ হোৱা নাই কাৰোবাৰ যদি ইংলিছ হোৱা নাই আপোনাৰ ম্যাথছ হোৱা নাই গতিকে সকলোৰে ম্যাক্সিমামৰে দুটা সাবজেক্টে কি হৈ আছে ষ্ট্ৰং হৈ আছে আৰু মই সেই কাৰণে কওঁ ভয় খাব নালাগে আজিৰ পৰা এই মুহূৰ্তৰ পৰা ভয়টো এৰি দিয়ক কাৰণ এতিয়া যিমান এক্সামৰ ওচৰ চাপি যাই থাকিব কিমান আপোনালোকৰ ভয় বাঢ়ি বাঢ়ি গৈ থাকিব আৰু যিমান ভয় বাঢ়িব কিমান যিমান পঢ়িছে সেই বস্তুবোৰ কি হ'ব আপোনাৰ মাথাৰ পৰা ওলাই যাব ভয়টো বাঢ়ি যাব এক্সাম বেয়া হ'ব গতিকে যিমান পঢ়িছে নিজৰ ওপৰত কনফিডেন্স ৰাখক যে ইয়েস মই পঢ়িছো ইমানখিনি পঢ়িছো মোৰ ইমানখিনি বিশ্বাস আছে ইমানখিনি মই এক্সামত যেনেকৈ নহওক ফালি দিম ঠিক আছে গতিকে যিখিনি হোৱা নাই তাক লৈ চিন্তা কৰিব নালাগে যিখিনি হ'ল তাক লৈ চিন্তা কৰক যিখিনি হ'ল যাতে সেইখিনিৰ পৰা 1 মাৰ্কসও কাটা নাযায় সেইখিনি চিন্তা কৰক কাৰণ মই ইয়াৰ আগতো কৈছো এবাৰ নেগেটিভ মাৰ্কিং আছে সেফ যদি খেলিব পাৰে ভালদৰে যদি এক্সাম খেলিব পাৰে তেনেহলে কম প্ৰিপাৰেচন কৰিও আপুনি ভাল মাৰ্কস পাব পাৰে আপোনাৰ ৰেংক ভাল আহাৰ চান্সেছ আছে গতিকে যি হোৱা নাই তাক লৈ আজিৰ পৰা এতিয়াৰ পৰা এটাই আপুনি শপত খাওক যে মই আজিৰ পৰা ভয় এৰিলো যিমান কৰিছো মোৰ ওপৰত কনফিডেন্স আছে মই নিজক চিনি পাওঁ মই নিজে যিমানখিনি পঢ়িছো মই ইমানখিনি কৰিব পাৰিম এইখিনি মই বেলেগৰ কাৰণে বা বেলেগৰ ভাল হ'ব বা মোৰ বেয়া হ'ব মোৰ ইমানখিনি সাবজেক্ট হোৱা নাই তাক লৈ মই আজিৰ পৰা এতিয়াৰ পৰা ভয় নাখাওঁ ধুনীয়াকৈ স্মাইল কৰক হাঁহক আৰু পাৰিলে মাজে মাজে দুই এটা গান শুনি নিজৰ মনটো যাৰ মনটো ডাউন হৈ আছে অকমান ভাল কৰক আৰু পঢ়া ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে যিখিনি পঢ়িছে তাক আকৌ পঢ়ক নতুন টপিক ষ্টাৰ্ট কৰিব নালাগে যদিহে আপোনাৰ একেবাৰে একো পঢ়ি হোৱা নাই তেতিয়া হলে দুই এটা সৰু সৰু কনসেপ্ট চাব পাৰে যাতে যেটো ডাইৰেক্ট আপুনি পাই যায় এক্সামত যাৰ একেবাৰে পঢ়ি হোৱা নাই আৰু যি সকলৰ অলপ হলেও পঢ়ি হৈছে তেওঁলোকে সেইখিনিকে বাৰবাৰ পঢ়ক যাতে তাৰ পৰাই 100% আনিব পাৰে চাওক আপুনি যদি ভালদৰে সিলেবাসটো চাই সব সাবজেক্টতে এনেকুৱা নহয় যে কোনবাৰত বহুত বেছি আছে কোনবাৰত বহুত কম আছে হয় সোশ্যাল ষ্টাডিজ আৰু জিকেৰ ওয়েটেজটো অলপ বেছি তথাপিও যাৰ যদিও আপুনি দুটা সাবজেক্ট ভালদৰে ক্লিয়াৰ কৰিব পাৰে দুটা সাবজেক্ট যদি ভালদৰে ষ্ট্ৰং হয় সেই তাৰ পৰা যাতে আপোনাৰ 1 মাৰ্কস কাটা নাযায় বা ম্যাক্সিমাম 2-3 মাৰ্কস কাটা যাওক তাতকৈ বেছি নাযাওক সেইখিনি কৰক সেই কাৰণে এতিয়াৰ পৰা ভয় নাখাব একো হোৱা নাই আপোনাৰ নহয় কাৰো হোৱা নাই কমপ্লিট কাৰো হোৱা নাই যি 2-4 জনৰ হৈছে হেতু মই নকওঁ কাৰণ তেওঁলোকে প্ৰথমৰ পৰাই ভালদৰে পঢ়ি আহিছে সেই কাৰণে তেওঁলোকৰ হ'ব ইন সিনচাৰ ষ্টুডেন্ট আৰু ডিসিপ্লিন ষ্টুডেন্ট গতিকে আজিৰ পৰা 2-3 মাহ আগৰ আপুনি ভয় নাখালে আজি কিয় ভয় খাই আছে হয় না ভয় খাব নালাগে এক্সাম ভাল হ'ব নিজৰ ওপৰত কনফিডেন্স ৰাখক আৰু মই এটাই কৈছো যিমানখিনি পঢ়িলে বাৰবাৰ পঢ়ক বাৰবাৰ পঢ়ক আৰু এনেকুৱা কৰক যাতে এটাও বস্তু এৰি থৈ নাহে আৰু যিসকলে একো পঢ়া নাই তেওঁলোকে কি কৰক আকৌ কৈছো মই এটা সোশ্যাল ষ্টাডিজ মানে সিৰিজ এটা লঞ্চ কৰিছিলো ইউটিউবতে আছে হেতু চাওক সৰু পৰা যিমান পাৰে এমসিকিউ কৰক ম্যাথছ দুই এটা কৰক ৰিজনিং দুই এটা কৰক হৈ যাব ওকে আৰু যিসকলে কৈ আছে মোৰ ম্যাথছ যিসকলৰ ম্যাথছ আৰু ৰিজনিংত উইক আছে তেওঁলোকক কৈছো হ'ব ঠিক আছে নালাগে বাদ দিয়ক যদি এতিয়া সময় নাই এতিয়া লাষ্ট পৰ্যায়ত আপুনি কেনেকৈ কৰিব যদি ইজি টপিক পাৰে চাওক কিন্তু ইংলিছ আৰু যদি জিকে সোশ্যাল ষ্টাডিজ আপোনাৰ ষ্ট্ৰং আছে সেইটোকে আপুনি গেম ফিনিশ কৰি আহক আৰু এটাই কাম কৰক
ভয়টো উলিয়াওক যদি আপুনি সেইটোক লৈ চিন্তা কৰি আছে এক্সাম বেছি বেয়া হ'ব মই ইমানেই কৈছোঁ পঢ়াখিনিও নাইকিয়া হৈ যাব আজিৰ পৰাই এতিয়াই মোৰ লগত একেলগে শপত খাওক যে এতিয়াৰ পৰা মই একো ভয় নকৰোঁ মোৰ নিজৰ ওপৰত কনফিডেন্স আছে মই যিমানখিনি পঢ়িছোঁ মোৰ ওপৰত বিশ্বাস আছে মই সিমানখিনিয়ে এক্সামত গৈ ভালদৰে কৰিম আৰু টুক্কা নলগাওঁ নাজানা বস্তু নকৰোঁ নিগেটিভ নাখাওঁ জানাখিনিহে কৰিম আৰু এক্সামত ভাল ৰেংক আনিম আৰু ছেকেণ্ড কথা মষ্ট ইম্পৰ্টেণ্ট কথা এইটো নেৰিব যে ৰিজাল্ট কি হয় দৰকাৰ নাই ৰিজাল্ট ভাল হয় বেয়া হয় সেইটো পিছৰ কথা কিন্তু প্ৰচেছটো যিটো আপুনি কৰি আছে তাত অলপো গাফিলতি নকৰিব পঢ়ি থাকক মই মোৰ 100 দিম সেইটো ভাবক আৰু ৰিজাল্ট কি হয় বাদ দিয়ক ৰিজাল্টৰ কথা ভাবি যদি আজি আপুনি এক্সাম দিব যায় চবৰে এক্সাম বেয়া হ'ব ঠিক আছে যিখিনি কথা ক'লোঁ মনত ৰাখক আৰু যাতে আজিৰ পৰা এনেকুৱা মেছেজ আপোনালোকে নকৰে ভয় লাগি আছে মোৰ কনফিডেন্স ডাউন হৈ আছে নাই হোৱা আপুনি বেষ্ট আপোনাৰ প্ৰিপাৰেশ্যন বেষ্ট হৈ আছে আপোনাতকৈ কোনো ভাল কৰা নাই আপুনি ঠিক আছে আধা সিলেবাসে কৰিছে কিন্তু আধাত আপুনি সবচে বেছি ভাল প্ৰিপাৰেশ্যন কৰি আছে আৰু আপুনি ৰেংক 1 আহিব মই আপোনাক কৈছোঁ আপুনি যিজনে চাই আছে এতিয়া হয় আপোনাকে কৈ আছোঁ আপোনাৰ ৰেংক 100% ভাল ৰেংক আহিব আৰু আপোনাৰ ভাল প্ৰিপাৰেশ্যন হৈ আছে চিন্তা কৰিব নালাগে আপোনাৰ অপজিটত বা আপোনাৰ লগৰ যিবোৰে কৰি আছে তেওঁলোকৰ ইমান ভাল হোৱা নাই আপোনাৰে ভাল হৈ আছে ঠিক আছে থেংক ইউ নমস্কাৰ